নমস্কাৰ বন্ধু বান্ধৱীসকল মই শৰৎ নাথে আপোনালোক সকলোকে পুনৰবাৰ এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালো। ভিডিঅ'টোৰ থাম্বনেইলৰ পৰা হয়তো গম পাইছেই চাগে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহু কেইটা পদ খালী হৈছে আৰু এই ভিডিঅ'টোত আমি কি পদ খালী হৈছে বা কেনেকুৱা ধৰণে আপোনালোকে আবেদন কৰিব লাগিব সেই সকলোখিনি তথ্য আমি পুংখানুপুংখভাৱে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধু বান্ধৱীসকল, আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো বিজ্ঞাপন দিছে সেই বিজ্ঞাপনটোত 1081টা পদ খালী হোৱাৰ বিজ্ঞাপন দিছে আৰু পদবোৰ হ'ল ফৰেষ্টাৰ গ্ৰেড 1, ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3, ফৰেষ্ট গাৰ্ড, ছাৰ্ভেয়ৰ, মহুত, কাৰ্পেণ্ডাৰ আৰু ড্ৰাইভাৰৰ। প্ৰথম পদটো হ'ল ফৰেষ্টাৰ গ্ৰেড 1 আৰু ইয়াৰে পদৰ সংখ্যা 144টা। আনৰিজাৰ্ভ আছে 46টা, OBC MOBC সকলৰ বাবে 23টা, SCৰ কাৰণে 7টা, ST প্লেন এৰিয়াসকলৰ কাৰণে 29টা, ST হিল এৰিয়াখিনিৰ কাৰণে 25টা, লগতে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ 14টা পদ আৰু এই পদকেইটাৰ দৰমহা হ'ব 14,000ৰ পৰা 60,000 পাছলৈ, লগতে গ্ৰেড পে থাকিব 6,400 টকা। উক্ত পদকেইটাত আবেদন কৰিবৰ বাবে যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা BA পাছ কৰা হ'ব লাগিব। 2 নম্বৰ পদটো হ'ল ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 আৰু ইয়াৰে পদৰ সংখ্যা 11টা। আনৰিজাৰ্ভ আছে 3টা, OBC MOBC সকলৰ বাবে 5টা, SC সকলৰ বাবে 2টা, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে 1টা। উক্ত পদকেইটাৰ দৰমহা হ'ব 14,000ৰ পৰা 60,000 পাছলৈ, লগতে গ্ৰেড পে থাকিব 8,700 টকা। পদকেইটাত যদি আবেদন কৰিব বিচাৰে, আবেদন কৰিবৰ বাবে যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা BA পাছ কৰাৰ লগতে ষ্টেন'গ্ৰাফিৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। ট্ৰেড চাৰ্টিফিকেটখন ITI নাইবা চৰকাৰৰ ৰিকগনাইজ যিকোনো ইনষ্টিটিউটৰ পৰা হ'লেও হ'ল, লগতে 80টা ইংৰাজী শব্দ 1 মিনিটত লিখিব পৰা হ'ব লাগিব। 3 নম্বৰ পদটো হ'ল ফৰেষ্ট গাৰ্ড আৰু ইয়াৰে পদৰ সংখ্যা 812টা। আনৰিজাৰ্ভ আছে 397টা, OBC MOBC সকলৰ বাবে 104টা, SC সকলৰ বাবে 42টা, ST প্লেন এৰিয়া সকলৰ বাবে 101টা আৰু ST হিল এৰিয়া সকলৰ বাবে 87টা, লগতে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে 81টা পদ আছে। দৰমহা হ'ব 14,000ৰ পৰা 60,000 পাছলৈ, লগতে গ্ৰেড পে থাকিব 5,600 টকা। উক্ত পদকেইটাত আবেদন কৰিবৰ বাবে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ'লেই হ'ল। 4 নম্বৰ পদটো হ'ল ছাৰ্ভেয়ৰ আৰু ইয়াৰ পদৰ সংখ্যা 35টা। আনৰিজাৰ্ভ আছে 16টা, OBC MOBC সকলৰ 10টা, SC সকলৰ 3টা, ST প্লেন এৰিয়া সকলৰ 1টা আৰু হিল এৰিয়া সকলৰ 2টা। ঠিক তেনেকুৱা ধৰণে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ সকলৰ বাবে 3টা পদ। পদকেইটাৰ দৰমহা হ'ব 14,000ৰ পৰা 60,000 পাছলৈ, লগতে গ্ৰেড পে থাকিব 6,200 টকা। উক্ত পদকেইটাত যদি আবেদন কৰিব বিচাৰে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে ড্ৰাফটমেনশ্বিপ চাৰ্টিফিকেট লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। 5 নম্বৰ পদটো হ'ল মাহুত আৰু ইয়াৰে পদৰ সংখ্যা 28টা। আনৰিজাৰ্ভ আছে 18টা, SC সকলৰ বাবে 3টা, ST হিল এৰিয়া সকলৰ বাবে 4টা, লগতে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে 3টা। পদকেইটাৰ দৰমহা হ'ব 14,000ৰ পৰা 60,000 পাছলৈ, লগতে গ্ৰেড পে থাকিব 5,000 টকা। উক্ত পদকেইটাত আবেদন কৰিবৰ বাবে 8ম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ লগতে এলিফেণ্ট আপকিপিঙৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ থকাটো প্ৰয়োজন। 6 নম্বৰ পদটো হ'ল কাৰ্পেণ্ডাৰ আৰু ইয়াৰে পদৰ সংখ্যা 1টা। দৰমহা হ'ব 14,000ৰ পৰা 60,000 পাছলৈ, লগতে গ্ৰেড পে থাকিব 5,000 টকা। উক্ত পদটিত আবেদন কৰিবৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে যিকোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা ট্ৰেড চাৰ্টিফিকেট লাগিব কাৰ্পেণ্ডাৰৰ। 7 নম্বৰ পদটি হ'ল ড্ৰাইভাৰৰ আৰু ইয়াৰ পদৰ সংখ্যা 50টা। আনৰিজাৰ্ভ আছে 15টা, OBC MOBC সকলৰ 15টা, SC সকলৰ 3টা, ST প্লেন এৰিয়া সকলৰ 4টা আৰু হিল এৰিয়া সকলৰ 8টা, লগতে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ 5টা। পদকেইটাৰ দৰমহা হ'ব 14,000ৰ পৰা 60,000 পাছলৈ, লগতে 5,200 টকা গ্ৰেড পে থাকিব। উক্ত পদকেইটিত আবেদন কৰিবৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ভেলিড 4 হুইলাৰ ড্ৰাইভিং লাইচেন্স লাগিব আৰু সেই ড্ৰাইভিং লাইচেন্সখন অসম চৰকাৰে ইছ্যু কৰা হ'ব লাগিব। ফৰেষ্টাৰ গ্ৰেড 1 আৰু ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 পদকেইটিত আবেদন কৰিব বিচৰা ব্যক্তিসকলৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব, অৰ্থাৎ 1982 চনৰ 1 জানুৱাৰীৰ পৰা 1999 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰাসকলে উক্ত পদকেইটিত আবেদন কৰিব পাৰি। যিসকলে ফৰেষ্ট গাৰ্ড, ছাৰ্ভেয়ৰ, মাহুত, কাৰ্পেণ্ডাৰ আৰু ড্ৰাইভাৰ এই পদকেইটিত আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বয়স 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব, অৰ্থাৎ
1982 চনৰ 1 জানুৱাৰীৰ পৰা 2002 চনৰ 1 জানুৱাৰীৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে সেইসকলে পাৰিব। উপৰোক্ত পদসমূহত যদি আবেদন কৰিব বিচাৰে তেতিয়া অনলাইন প্ৰক্ৰিয়াৰে SLPRBৰ অফিচিয়েল ৱেবছাইট www.slprbassam.in সেই ৱেবছাইটটোত গৈ যিটো পোষ্টত আবেদন কৰিব সেই পোষ্টৰ লগতে আৰু দুটা পোষ্ট আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ বা থাৰ্ড প্ৰিফাৰেঞ্চ দি পেলাই আবেদন কৰিব পাৰিব। উপৰোক্ত পদসমূহত আবেদন কৰিব বিচাৰিলে 25 মে 2020 4 বজাৰ পৰা 25 জুন 2020 লৈকে অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰাৰ লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব।